गोज़ टू ब्रॉन्समैन, जो वो लोग बहुत ही डिज़र्व करते हैं, क्योंकि अगर वो लोग नहीं होते तो ये टूर्नामेंट सक्सेसफुल नहीं होता। तो ये कैश प्राइज मेरे लिए দেখুৱালে ইণ্ডিয়াৰ বেগী বলাৰ মহম্মদ চিৰাজে মহানুভৱতা পুনৰ জিনিলে সকলোৰে হৃদয়। এছিয়া কাপ ফাইনেলত 6টা উইকেট দখল কৰি শ্ৰীলংকাক ধাৰাসাহিক কৰা চিৰাজে মেন অৱ দ্য মেচ হিচাপে লাভ কৰা প্ৰাইজ মানি $5,000 গ্ৰাউণ্ডত কাম কৰা কৰ্মচাৰীসকলক প্ৰদান কৰে।